জাতীয় ড্ৰাগছৰ বিৰুদ্ধে বিলাসীপাৰাত আৰক্ষীৰ অভিযান। যোগ্য যে বিলাসীপাৰাত 10 নং ৱাৰ্ড হাকামাৰ পৰা জব্দ বৃহৎ পৰিমাণৰ ড্ৰাগছ, টেবলেট, চিৰিঞ্জ আৰু নগদ ধন। AS24A0097 নম্বৰৰ ছুইফ্ট ডিজায়াৰ গাড়ীৰ পৰা জব্দ এই ড্ৰাগছ। নগৰ উপ পৰিদৰ্শক পদ্মপাণি বৰুৱাৰ নেতৃত্বত আৰু ৰাইডাৰ পাৰ্টিৰ সহযোগত চলা অভিযানত জব্দ এই ড্ৰাগছ। নিশা জাতীয় ড্ৰাগছসহ পৰীক্ষাৰীক আটক বিলাসীপাৰা আৰক্ষীয়ে। বিলাসী ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে। বিলাসীপাৰাৰ পৰা আটোৱাৰ ৰহমানৰ ৰিপৰ্ট, লিজাবাৰ্তা ডিজিটেল। আমি এখন গাড়ী, সন্দেহজনক গাড়ী, আমি খবৰ পোৱা মতে সেই গাড়ীখনত 3জন যুৱক ড্ৰাগছসহ ব্যৱসায়ী উদ্দেশ্যে বিলাসীপাৰা চহৰলৈ আহিছিল। আমাৰ ৰাইডাৰ টিমে তেখেতলোকক হাকামা স্কুল এখনৰ পিছফালে তেখেতলোকে ব্যৱসায় কৰি থকা অৱস্থাত হাতেলোতে ধৰা পৰিলে। গাড়ীখনৰ নম্বৰ হ'ল AS24A0097। এই সংক্ৰান্তত আমি 3জন লোকক আটক কৰিছোঁ আৰু সন্দেহজনক নিচাযুক্ত দ্ৰব্যসহ কিছু সা সামগ্ৰী আমি জব্দ কৰিছোঁ আৰু পৰৱৰ্তী সময়ত তদন্তৰ অগ্ৰগতি আপোনালোকক জনোৱা হ'ব। টকা আমি উদ্ধাৰ কৰিছোঁ প্ৰায় 10,500 টকা। নিচাজাতীয় দ্ৰব্য এতিয়া মই সঠিককৈ আপোনাক ক'ব নোৱাৰিম, কিন্তু এইখিনি পৰৱৰ্তী সময়ত মই আপোনাক চিৰিঞ্জ পাইছোঁ আৰু খালী টেমা পাইছোঁ, টেবলেট আছে, কেপচুলছ আছে। সেইখিনি বিষয়ে আপোনালোকক পিছত অৱগত হ'ব। খবৰ পোৱা মতে তেখেতলোকে বিলাসীপাৰা অঞ্চলত বহুত দিনৰ পৰা এনেকৈ কম বা বেছি পৰিমাণে আনি পেলাই ব্যৱসায় কৰি থকা খবৰ আমাৰ ওচৰত আছিলে। আজি আমি হাতেলোতে তেখেতলোকক কৰাইছোঁ।